আমি বৰাক নদীৰ পৰা কিছু মাটি সংগ্ৰহ কৰি আছোঁ জলকীয়া খেতি লগাবলৈ অফিচত। এইটো দেখিছে বৰাক নদী। আচলতে এইবোৰ গোটেই বৰাক নদীৰ পলস হয়। এইটো মাটিত একো নিদিলে হ'ব, ডাইৰেক্ট মাটিটোত ৰুই দিলে হৈ যাব। আমি এনেদৰে বাকেটত মাটি লৈ আছোঁ। বহুত ওখ তলৰ পৰা লৈ আছোঁ। এয়া দেখিছে, এয়া ৰতনে মাটি লৈ গৈ আছে ওপৰলৈ। আমি বেলচাৰে সানি দি আছোঁ। দেখিছে, এয়া পলসুৱা মাটি, ইমান উৰ্বৰতা আছে মাটি, চাওক। এয়া চাওক, আমি মাটি ওপৰলৈ উঠাই আনিলোঁ। আমাৰ লগত আছে আমাৰ চাব অফিচাৰ ছাৰ সাথেবাংশু ছাৰ। এয়া ৰতন, এয়া আমাৰ চাব অফিচাৰ ছাৰ সাথেবাংশু ছাৰ। ছাৰৰ বহুত হেঁপাহ খেতি কৰিবলৈ। এয়া আমি নদীৰ পৰা মাটি উঠাই আনি এতিয়া অফিচত আনিছোঁ। এইটো যোৱাকালি লগাইছোঁ জলকীয়া বুলি। এইটো ফোম ড্ৰাম আৰু এইবোৰ পুৰণা বাকেট। আমি পুৰণা বাকেটবোৰতে খেতি লগাবলৈ লৈছোঁ। যিহেতু বাকেটবোৰ নষ্ট হৈ গৈছে। চাওঁ কি হয়, একো সাৰ নিদিয়াকৈ আমি খেতি কৰোঁ।